এই মুহূৰ্তত পুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ লৈ অনাৰ চেষ্টা কৰিছোঁ। ৰঙিয়াৰ মৰাণজেনাত এইবাৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। তীব্ৰবেগী গেছ পৰিবাহী ট্ৰেংকাৰৰ খুন্দাত থিতাতে নিহত হৈছে চাইকেল আৰোহী। ৰাষ্ট্ৰীয় ঘাইপথেৰে ঘৰলৈ গৈ থকা অৱস্থাতে সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। যুৱকজনৰ মূৰৰ ওপৰেৰে উঠিল ট্ৰেংকাৰৰ চকা। ঘটনাক লৈ হাহাকাৰ পৰিস্থিতি মৰাণজেনা চকত। দীৰ্ঘ সময় ধৰি বহু যান বাহন আবদ্ধ হৈ পৰে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত। আৰু নিহত লোকজন বৰিকুকৰ মিণ্টু খালৈ বুলি জানিব পৰা গৈছে। কিছু দৃশ্য আমি এই মুহূৰ্তত সম্পাদিত ৰূপত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তীব্ৰবেগী গেছ পৰিবাহী ট্ৰেংকাৰৰ চকা উঠিল চাইকেল আৰোহীৰ মূৰত আৰু থিতাতে নিহত হৈছে চাইকেল আৰোহীজন। আৰু চাইকেল আৰোহীজন বৰিকুকৰ মিণ্টু খালৈ বুলি জানিব পৰা গৈছে। আমি পুনৰ এবাৰ জনাই আছোঁ, এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈছে এজন চাইকেল আৰোহী। চাইকেল আৰোহীজনৰ নাম মিণ্টু খালৈ, ঘৰ বৰিকুকত বুলি জানিব পৰা গৈছে। ৰঙিয়াৰ মৰাণজেনাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী গেছ পৰিবাহী ট্ৰেংকাৰৰ খুন্দাত থিতাতে নিহত হৈছে চাইকেল আৰোহীজনৰ। ৰাষ্ট্ৰীয় ঘাইপথেৰে ঘৰলৈ গৈ আছিল মিণ্টু খালৈ আৰু সেই সময়তে সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী গেছ পৰিবাহী ট্ৰেংকাৰৰ চকা উঠিল মূৰত আৰু তাৰ পাছতেই থিতাতে নিহত হৈছে চাইকেল আৰোহীজন। দীৰ্ঘ সময় ধৰি বহু যান বাহনো ব্যাহত হৈ পৰে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত। এক আতংকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে অঞ্চলটোত। হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মৰাণজেনা চকত। ৰঙিয়াৰ মৰাণজেনাত যিহেতু সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাটো তীব্ৰবেগী গেছ পৰিবাহী ট্ৰেংকাৰৰ খুন্দাত থিতাতে নিহত হৈছে চাইকেল আৰোহী। ৰাষ্ট্ৰীয় ঘাইপথেৰে ঘৰলৈ গৈ থকা অৱস্থাতে সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। যুৱকজনৰ মূৰৰ ওপৰেৰে উঠিল ট্ৰেংকাৰৰ চকা। ঘটনাক লৈ হাহাকাৰ পৰিস্থিতি। দীৰ্ঘ সময় ধৰি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বহু যান বাহন আবদ্ধ হৈ পৰে আৰু লোকজন বৰিকুকৰ মিণ্টু খালৈ বুলি জানিব পৰা গৈছে। কিছু দৃশ্যাংক এই মুহূৰ্তত আমি আগবঢ়াই আছোঁ। তীব্ৰবেগী গেছ পৰিবাহী ট্ৰেংকাৰৰ চকা মূৰত উঠি থিতাতে নিহত হৈছে চাইকেল আৰোহী মিণ্টু খালৈ। মিণ্টু খালৈৰ ঘৰ বৰিকুকত বুলি জানিব পৰা গৈছে। আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ মৰাণজেনা চকত। দীৰ্ঘ সময় ধৰি বহু যান বাহনৰ যাতায়াতৰ আচলতে ব্যাহত হৈ পৰে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত। এইমাত্ৰ মৰাণজেনাৰ একদম হেৰিতে চকতে বেলেদি চাইকেল এখন পাৰ হ'ব যাতে গেছৰ গাড়ী এখনে মাৰি পুৰা কিন্তু মাথাটো একদম নাইকিয়া কৰি দিছিল। কিন্তু ক'ৰ ল'ৰা কিন্তু ধৰিব পৰা নাই। হাফ পেণ্ট পিন্ধি আছে আৰু গ্ৰীণ কালাৰৰ স্পৰ্টিং পিন্ধি আছে। গতিকে কোনোবাই যদি জানে বা ফটোটো চাই মৰাণজেনা কিন্তু চকত একদম পুৰা মেইন চকত আহিব একদম লগে লগে ডেট হয়। এই মৰাণজেনা চকত এই জাষ্ট ১৫ মিনিটমান আগত এজন অচিনাকি ব্যক্তিক এইখন গাড়ীয়ে মহতিয়াই থৈ যায় আৰু তাৰ ফলত মানুহজন স্পট ডেড হয়। আৰু আমাৰ এই মিডিল আলি আৰু আমাৰ ইনটাজ আলিয়ে মোৰ সাহসেৰে গাড়ীখন হেৰি কেন্দ্ৰখনৰ চকত ধৰি আমাৰ মৰাণজেনালৈ লৈ আহে। আৰু ছাৰসকলক আমি গাড়ীখন এতিয়া গতাই দিম। আৰু মানুহজনক চিনি পোৱা নাই। ৰঙিয়া থানাত মানুহজন লৈ গৈছে আৰু কোনোবাই যদি গম পায় ৰঙিয়া থানালৈ গ'লে হ'ল তাত বস্তু গম পোৱা যাব।